এইটো কৰকনাথ বুলি কোৱা হয় আৰু ইয়াৰ মাংসও কোলা ভিতৰত যি মাংস দাম দৰ মাৰি ইয়াক 300 টকাত পালোঁ। যোৱাকালি মোৰ লগৰ এটা মোক এপ্ৰিল ফুল বনালে, ডিচেম্বৰ মাহত মোক এপ্ৰিল ফুল বনালে চিনটো চাজিত সেইটো হৈছে হাৰামিটো। আমাৰ ৰেচিপিটো ৰেডি হৈছে হাঁহ কোমোৰা পেক পেক। তো স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ বেংগামী জাতৰ নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ, মানে পাৰ্চনেল লাইফটোৰ লগতে জড়িত নিচিনা বুলিব পাৰি। মানে কি হ'ল, মই আজিলৈকে হাঁহে কোমোৰা খাই পোৱা নাই। এইবাৰ ঘৰত যাওঁতে বহুত চেষ্টা কৰিলোঁ খাবলৈ, কিন্তু কিছুমান কাৰণত যেনেকৈ দুৰ্গা পূজাত বোলে বলি দিয়ে, তো সেইবাবে কোমোৰা বোলে বলি দিয়ে নেকি নাজানো। তো খাম বুলি যিদিনাখন ভাবিছিলোঁ হাঁহটো আহি গ'ল, কোমোৰাটো নাহিলে, খাব নাপালোঁ। তো আজি তেনেকৈ বিচাৰি পেলাই যোৱাকালি কোমোৰাটো বিচাৰি পালোঁ। তো আজি ডিচাইড কৰিলোঁ যে হাঁহ আৰু কোমোৰা খাম। তো সেইবাবে এতিয়া গৈ আছোঁ হাঁহ আনিবলৈ। তাৰপিছত দেখাম ইয়াতে বজাৰ কেনেকুৱা দাম হয় কি হয়। তাৰপিছত হাঁহটো লৈ কোমোৰাটো লৈ ঘৰলৈ উভতি ইয়াতে ৰেচিপি বনাই খাই তাৰপিছত আপোনালোকক এক্সপিৰিয়েঞ্চটো জনাম। তো আজি ভিডিঅ'টো চাই থাকক আপুনি, এনেকুৱাই হ'ব। তো পালোহি হাঁহৰ দোকানখন। 350 400 হা এটা মানে ওটা পুড়ে কেটে দিবে, ওটা পুড়ে কেটে দেওয়া হয়। তো এই মুৰ্গীকেইটা আপোনালোকে আগতে চাগে দেখিছে তেনেকুৱা, বা হয়তো নেদেখিবও পাৰে দেই, এইটো বহুত ৰেয়াৰ হয়। তো এইটো কৰকনাথ বুলি কোৱা হয়। পূৰা গোটেই মুৰ্গীটোৱে ক'লা, ওপৰত যে থাকে এইটো তাজটো সিহঁতৰ সেইটো পৰ্যন্ত ক'লা, আৰু ইয়াৰ মাংসও ক'লা ভিতৰত যি মাংস ওলাব, তো গোটেইবিলাক ক'লা। তো মই সুধিছিলোঁ ইয়াতে 350 টকাকৈ বুলি ক'লে পাৰ কেজি, কিন্তু মই যিমান দূৰ জানো ইয়াৰ দামটো বহুত বেছি হয়। 350 বহুত কমেই কৈছে, 800 900 টকা 1000 টকালৈকে কিলো হৈ যায়। তো প্ৰথমতে মই ভাবিছিলোঁ যে একচুৱেলি এইটো হেৰি নেকি, ডুপ্লিকেট নেকি, কাৰণ ইফালে এটা কাটি থকা দেখিছিলোঁ, এইটো মাংসখিনি হেৰি হয় মানে নৰ্মেল মুৰ্গীৰ নিচিনা, কিন্তু এইটো একচুৱেলি লোকেল হয়, এইটো কৰকনাথ নহয়। তো লাষ্টত এই হাঁহটো পচন্দ কৰিলোঁ, দাম দৰ মাৰি ইয়াক 300 টকাত পালোঁ। 350কৈ তেওঁলোকে কৈছিলে, কিন্তু 300 টকাত দিলে আৰু মই অলপমান জোৰ কৰাত। তো ঠিকে আছে বাৰু, মোৰ কাৰণে চাফিচিয়েণ্ট হয়, এইখিনি হৈ যাবগৈ। আৰু ইয়াতে এটা কথা ভাল, তেওঁলোকে ধুনীয়াকৈ কাটি মানে প্ৰথমতেতো গৰম পানী দি পেলাই হেৰি কৰিব, পাখিটো এৰাব, তাৰপিছত আপোনাৰ পুৰিব, তাৰপিছত কাটি কুটি বঢ়িয়াকৈ দিব। তো মই আপোনালোকক দেখাই দিছোঁ বাৰু। তো এইফালে চাওক, এনেকৈ মানে কি বুলি কয়, গৰম পানীত দি পেলাই তেওঁলোকে পাখিটো এৰাই দিয়ে। কিন্তু একচুৱেলি কি জানেনে, ইয়াত তেওঁলোকে এইটো ডেক্সি এটাত বনাই পেলাই হেৰি কৰি দিছে বাৰু। কিন্তু এনেই আজিকালি যিবিলাক মেচিন পোৱা যায়, সেই মেচিনবিলাকত গৰম পানী দি পেলাই তাত দি দিয়ে আৰু ছালটো ধুনীয়াকৈ এৰি যায়, আৰু সৰু সৰু নোমবিলাক যিবিলাক থাকে সেইবিলাক পিছত হাতে দি পেলাই এৰাই। আৰু এতিয়া সেকা পৰ্ব চলি আছে, এইটো মানে সেকি দিব হাঁহটো ভালকৈ, আৰু বেছি সেকিব নালাগে যাতে তেলটো ওলাই নাযায়গৈ, ভিতৰতে থাকে, কাৰণ বেছি সেকি দিলে পৰা তেলটো বাহিৰ ওলাই যায়গৈ, খাই পেলাই তেতিয়া ভাল নালাগে। তাৰপিছত এতিয়া কাটিং কুটিং আৰু বাছ হৈ গ'ল, লৈ পেলাই যাব লাগে। তো মাল লৈ ৰেডি, এতিয়া চাওঁ জুখি পেলাই কিমানকণ হৈছেনো ওজনটো, 810 গ্ৰাম, বাছ ঠিক আছে বাৰু, হৈ যাব। তো মাংসটোতো লৈ ল'লোঁ, এতিয়া ল'বলৈ গৈ আছোঁ কোমোৰা। তো চাওঁ কোমোৰা বজাৰত পাওঁনে নাপাওঁ, গোটেই বজাৰ ঘূৰি পেলাই চাম, যদি নাপাওঁ তথাপিও কোমোৰা খাইহে এৰিম। তো এইখনে হৈছে আমাৰ সৰু মৰু বজাৰখন। তো কোমোৰাচোন নাম নিচান নাই, বহুত বিচাৰি ফুৰিছোঁ মই, ৰাস্তাৰ দুই কাষে চাইছোঁ, নাই ক'তো তেনেকুৱা নাই। কিন্তু ফুলকবি বহুত ওলাইছে, ফুলকবি 10 টকা 15 টকা পিচ, আৰু বহুত ওলাইছে। লাহে লাহে দামটো কমি কমি গৈহে আছে, 5 টকা পাবগৈ চাগে। তো বিচাৰোঁ ৰ দাও। তো বহুত বিচাৰি পালোঁ এটা কোমোৰা, ভালেই বাৰু, 22 টকা ল'লে। এতিয়া হাঁহে কোমোৰাই লৈ উভতি আছোঁ ৰুমলৈ। मैं तो नहीं खाता, वो खाती है, अब फिर से शुरू किया है। वो गरम है तो अभी कितना करके है 100। তো আহি পালোঁ, কি বুলি কয়, এই মুখতে নাই, হাঁহ আৰু কোমোৰা লৈ পেলাই, লগতে পকৰি দালি। কিন্তু এটা কথা বহুত দুখ লাগিল, মানুহজনী কি হৈছিলে, আমি দুইটাই গৈছিলোঁ একেলগে বজাৰ কৰিবলৈ, কিন্তু বজাৰ কৰি থকা অৱস্থাতে মানুহজনী
কিহৰ কাৰণে মূৰ ঘূৰালে নাজানো আধাতে গুচি আহিলে হাঁহ লৈ থকা অৱস্থাতে গুচি আহি ৰুমত অকণমান খোলে কিন্তু এতিয়া বৰ্তমান কথাটো হ'ল যে হাঁহ ময়ো বনাব নাজানো পাৰিলো হয় নৰ্মেলি কিন্তু কোমোৰা দি পেলাইতো একেবাৰে নাজানো তো উপায় নাই অলপমান কষ্ট দিছো বৰ্তমান ভাল বাৰু যথেষ্টখিনি ভাল পাইছে নহ'লে মই কৰিবলৈ নিদিওঁ তো এই চাই আছে আৰু বোলে নোম আছে বোলো মই নাপালো এতিয়া জানো কিয় নোম ওলালে পুৰা ভৰি আছে নেকি নোম এয়া বোলে নোমেই নোম পুৰি দিয়াৰ পিছতো এনেকে নোম থাকিব নালাগে কিন্তু ডাঙৰ ডাঙৰ নোম চাগে ন সৰু 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 অহ আছেতো যথেষ্ট এনেই আছে পাখাই চাখাই কেনেকে খাম মোৰ তাৰ কামটো এনেও ভাল লগা নাছিলে যি শ্ল' একদম বহুত শ্ল' মানুহটো চাই আছে এডাল এডালকে নোম এৰাই আছে কিন্তু বাৰে বাৰে পানীত দিছে গৰম পানীত দিছে এই কৰিছে কিন্তু তথাপিও ইমান কিহৰ কাৰণে ডাবল কষ্ট আৰু পেক পেক বেমাৰ দিলে এনে খং উঠে তাৰ ওপৰতে খংটো পলাইছে মানুহজনী বনাই আছে এইফালে তো হাঁহ আনিলে মোৰ এটাই প্ৰব্লেম হয় কি অকলে খাব লাগে হাঁহ নাখায় এটা হাঁহ মই পেলাই গেলাই নহয় একচুৱেলি ফ্ৰিজত থৈ দিওঁ অলপ অলপকে বনাই খাই থাকো কমচে কম 5 দিনমান মই খাওঁ অৱস্থা বেয়া হৈ যায় লাষ্টত হাঁহৰ প্ৰতি মানে লোভটো নাইকিয়া হৈ যায় আকৌ কেইদিনমান গেছ দিয়াৰ পিছত আকৌ লোভটো বাঢ়ে বাৰু তেতিয়া আকৌ আনি পেলাই খাওঁ যোৱাকালি মোৰ লগৰ এটাই মোক এপ্ৰিল ফুল বনালে নৱেম্বৰ বোলে ডিচেম্বৰ মাহত মোক এপ্ৰিল ফুল বনাইছে কেনেকুৱা ডেঞ্জাৰ বস্তু হ'ব সি মোক ক'লে যে বোলে এই অন্তিম ফিল্মখন যিখন হৈ আছে ৰিলিজ হৈছে সলমান খানৰ তো সেইখন বোলে OTT মানে এমেজন প্ৰাইমত বোলে আহি গ'ল মোৰ এমেজন প্ৰাইমৰ ছাবস্ক্ৰিপশ্যন নাই কিন্তু মই কালি পইচা দি পেলাই ছাবস্ক্ৰিপশ্যন লৈ তাৰপিছত মই চালো তাত বিচাৰি পেলাই নাই ৰাতি তাক মেছেজ কৰিছো মই পোৱা নাই ৰাতিপুৱা সি মোক কৈছে যে নাই মই তোক ধেমালি কৰিছো একচুৱেলি মই চোৱা নাই এমেজন প্ৰাইমত এতিয়ালৈকে দিয়া নাই তো এনেই মোৰ টকা পইচা গ'ল কেনে ডেঞ্জাৰ বস্তু হ'ল চিনটো সাজিত সেইটো হাৰামিটো 1 নম্বৰ তো যি কিয়ক মানুহজনী বনাই আছে তো আপোনালোকক দেখাম তাৰপিছত কেনেকুৱা নহয় খাই পেলাই টেষ্ট কৰি চাম এইফালে কোমোৰা কাটিং চলি আছে তো আপোনালোকে জানেনে আগ্ৰাৰ পেঠা বুলি কয় ফেমাছ শুনিছে চাগে আপোনালোকে আগ্ৰাৰ পেঠা তো আগ্ৰাৰ পেঠাটো আমাৰ এই কোমোৰা দি পেলাই বনায় আমাৰ কোমোৰা মানে কি আমি বেছিকৈ খাওঁ কাৰণে আমাৰ কোমোৰা বুলি ক'লোঁ এইটো দি পেলাই বনায় সেইটো আগ্ৰাৰ পেঠা মই প্ৰথম পেঠা বুলি কওঁতে পিঠা জাতীয় কিবা হ'ব বুলি ভাবিছোঁ মানে দেখাতটো পিঠা জাতীয় কিন্তু এই চব্জিটো দি পেলাই বনায় মই লাইফত প্ৰথমবাৰ খাম কোমোৰা জানো কেনেকুৱা এক্সপিৰিয়েঞ্চটো সেইবাবে অকণমান বনাবলৈ দিছোঁ বেছি বনাবলৈ দিয়া নাই খাই চাওঁ যদি ভাল লাগে তেনেহ'লে কণ্টিনিউ কৰিম তো আমাৰ ৰেচিপি বনি আছে বোলে এয়া কি পিঁয়াজ হাঁহত একচুৱেলি বেছি তেল দিব নালাগে তেল অলৰেডি হাঁহৰ মাংসত বহুত তেল থাকে তো সেই হিচাপে আৰু হাঁহ ইমানখিনি বনাইছোঁ আমি বেছি বনোৱা নাই অলপমান বনাইছোঁ কাৰণটো হ'ল কি কোমোৰাৰ লগত মই প্ৰথমবাৰ টেষ্ট কৰি আছোঁ চাওঁ যদি ভাল লাগে তেনেহ'লে বাকীখিনিও তেনেকৈ কোমোৰা দি পেলাই খাম এয়া কোমোৰা আমাৰ আৰু এয়া আদা নহৰু পেষ্ট গ'ল এইটো মানে আজি ৰেচিপি ভিডিঅ' হ'ল আৰু দেই ক'বলৈ গ'লে ৰেচিপি মানে ইমান ডিটেইলছত নেদেখাওঁ খামে খালি টেষ্টে কৰিম আৰু খালি তাৰপিছত দুটা তেজপাতো দিয়া গৈছে ইয়াতে আৰু এতিয়া তাত পৰিব গৈ আছে মছলা মানে এতিয়া প্ৰথমতে কি দিছে এইটো হালধি 1 চামুচ 2 চামুচ আৰু জিৰা 1 চামুচ 2 চামুচ মানে সৰু সৰু চামুচেদি 2 চামুচ আৰু তাৰপিছত জলকীয়া গুড়ি এইটো লাগিবই কাৰণ আমি জ্বলা বেছি খোৱা মানুহ 2 চামুচ চব 2 চামুচ দিছে তো এতিয়া পিঁয়াজ আৰু মছলাখিনি ভাজি হ'লে তাত পৰিব কি পৰিব কোমোৰা মাংস কোমোৰাটো প্ৰথমতে নিদিয়ে কাৰণ কোমোৰাটো সিজি যাবতো
তো মানে মাংস ইমান নাজানো, খাব জানো আৰু। তো আমাৰ ৰঙা ৰঙা হাঁহৰ মাংস গ'ল পৰি ধুনীয়াকৈ। আৰু এতিয়া চবতকৈ ইম্পৰ্টেণ্ট বস্তু নিমখ। ডাঙৰ চামুচে 1 চামুচ, বৰ্তমান আৰু লাগিলে পিছত দিয়া হ'ব বাৰু। মোৰ মানুহগৰাকীৰ ৰেচিপি চেনেল এটা আছিলে হা, কিন্তু বৰ্তমান তেওঁ নচলোৱা হ'ল। টাইম একচুৱেলি সময় নাই, সেইকাৰণে নচলোৱা হ'ল, বেলেগ একো নাই। এতিয়া বৰ্তমান মই আপোনাৰ লিংকটো দি দিম আপোনালোকক ডেছক্ৰিপশ্যনত, তো এবাৰ ভিজিট কৰি পেলাই চাব। 2-এটা ৰেচিপি দিছে, নিদিয়া নহয়, আৰু কেনেকুৱা বনাইছে আপোনালোকে জনাব। আৰু এতিয়া যিটো বস্তুৰ কাৰণে মানে মেইনলি ৰেচিপিটো বনোৱা হৈছে কোমোৰা, সেই বস্তুটো পৰি গ'ল ওপৰত। যথেষ্টখিনি দিয়া হৈছে কোমোৰা, জানো কেনেকুৱা পাওঁ, খাব পাৰোঁ নে নোৱাৰোঁ। তো কোমোৰা সিজোতে অলপমান টাইম লাগে, আৰু হাঁহৰ মাংসখিনি আগতীয়াকৈ দি দিয়া হৈছে, কাৰণ কোমোৰাটো তাতকৈ বেছি সোনকালে সিজি যাব সেইবাবে। মাংস হৈ আছে, তো হাঁহৰ মাংস হ'লে মোৰ অলপমান ভোকটো সোনকালে লাগে বাৰু। আৰু আপোনালোকে জনাবচোন কোনে কোনে হাঁহৰ মাংস খাই ভাল পায়, আৰু কেনেকৈ খাই ভাল পায় এইটো জনাব। মইতো যেনেকৈ নিদিওঁ, মই খাই পেলাই ভালে পাওঁ হাঁহৰ মাংস দেই, মোৰ লগত ইমান কথা নাই। আজি নতুন এটা এক্সপিৰিয়েঞ্চ কৰিব গৈ আছোঁ খালি। মাতি আছে মোক মাংসখিনি। এই ৰিং লাইটটো চাওক, ৰিং লাইটটো মই নিজে বনাইছিলো দেই। একচুৱেলি এইবিলাক যে ষ্ট্ৰেপ যিবিলাক লাইট থাকে, আঠা দিয়া থাকে বেক চাইডে, সেইটো দি পেলাই বনাইছো। আগ চাইডে এটা হোৱাইট কালাৰৰ হেৰিও আছিলে বাৰু, কি বুলি কয় আপোনাৰ, পেপাৰ, নৰ্মেল পেপাৰ দি পেলাই তো বনাইছিলো। অলপমান লুকটো তেনেকুৱাই, দুখীয়া মানুহ তো নিজে বনাইছিলো আৰু ৰিং লাইটটো। ফাইনেলি আমাৰ ৰেচিপিটো ৰেডি হৈছে, হাঁহ কোমোৰা। আৰু জোল আমি ইমানখিনিয়ে ৰাখিম, ইয়াতকৈ বেছি জোল নাৰাখোঁ, বা ইয়াতকৈ কমো নাৰাখোঁ, তেতিয়াও বেয়া লাগিব খাই পেলাই। তো বাছ এতিয়া নমাব পৰা হৈ গৈছে, এতিয়া টেষ্ট কৰাৰ পাল। তো টেষ্ট কৰি চাব লাগিব, টেষ্ট মানে কি, ভাতৰ লগত একেবাৰে খাম আৰু। তো হাঁহৰ তৰকাৰী কোমোৰাৰ সৈতে ৰেডি হৈ গৈছে, ৰেডিটো হৈ গ'ল, এতিয়া খাবলৈ বহিছোঁ। তো প্ৰথমতে অলপমান লৈ টেষ্ট কৰি চাওঁ। এপিচ কোমোৰা লওঁ, কেনেকুৱা লাগে মই নাজানো, আজি প্ৰথমবাৰ খাইছোঁ। ভালেই লাগিব চাগে, দেখাতটো ভালেই লাগিছে। লগতে এপিচ পাপৰো আছে, আৰু নেমু। ঠিক আছে, এপিচ কোমোৰা, এপিচ মাংস, মাংস মানে কি এপিচ চাল হৈছোঁ। ঠিক আছে, যি হওক, আৰু এপিচ মাংস। উইদাউট কোমোৰাটো ভালে লাগিছে। এতিয়া কোমোৰা সৈতে চাওঁ কেনেকুৱা লাগে। সৰুকৈ অকণমান লৈছোঁ, বেছি লোৱা নাই, ডাঙৰকৈ। বঢ়িয়া, বঢ়িয়া, বঢ়িয়া। মজা। গোটেই ক্ৰেডিট মানুহজনলৈ গৈছে, ইমান ধুনীয়াকৈ এসাঁজ খুৱাইছে মোক। লগতে পাপৰ ধুনীয়াকৈ এখন ভাজি দিছে। এতিয়া মাংস এপিচ খাই যাওঁ, সিজিছে নে ভালকৈ। এনেও হাঁহৰ মাংস অকণমান টানেই হয়, সিজোতেও সেইকাৰণে সময় লাগে, ধেৰ সিজিছে আৰু। কোমোৰা দিছে ইমান ভাল লাগিছে, মই আৰু অলপ খাওঁ। তেল, পুৰা তেল, সেইকাৰণে হাঁহ মাংসটো অকণমান তেল কমাই দিব লাগে। আমি ইমান কম তেল দিছিলে, তথাপিও মাংসৰ পৰা এইবিলাক তেল পুৰা লাষ্টত গোট মাৰি যাব। এতিয়া গৰম হৈছে কাৰণে গোট মৰা নাই। আৰু আমি কওঁ হাঁহৰ মাংস, কিন্তু মাংস বুলিবলৈতো নাথাকে, হাৰ্ডিয়ে বেছি থাকে। তো ভিডিঅ'টো আৰু নাটানো,
টেষ্ট কৰি চালোঁ তো খুবেই ভাল লাগিছে মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ খুবেই ভাল লাগিছে তো এতিয়া কেমেৰাৰ বাকীখিনি খাওঁ তো আপোনাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু আই বাটনত আহি থকা লিংকত ক্লিক কৰি মোৰ প্ৰিভিয়াছ ভিডিঅ'বিলাকো চাব বুলি আশা থাকিলে তো আজিলৈ আহিছোঁ ধন্যবাদ Kaca badai.